সদায় বিহু বুলি যায় আমাৰ যিহেতু মঞ্চখন আমি আচলতে ৰাখিছোঁ বিশিষ্ট অতিথিসকলক আমি চিনাকি কৰি বহি দিয়াৰ সুবিধা আছে গতিকে যিসকল ব্যক্তি আমাৰ মঞ্চত সোমাই আছে তেওঁলোকে আমি অনুমতিবলৈ ঘূৰাই দিবৰ বাবে আমি আহ্বান জনাইছোঁ সদায় বিহু বুলি যায় আপোনালোকৰ আমি বিশেষ সন্মান প্ৰদৰ্শন কৰিছোঁ যিহেতু আমাৰ মঞ্চত বিশেষ অতিথিসকলক আমি চিনাকি কৰাই দিব লাগে গতিকে আমাৰ মঞ্চখন অকণমান আঁতৰি দিবৰ বাবে আমি আহ্বান জনাইছোঁ খালী কৰি দিব বাবে আহ্বান জনাইছোঁ সকলোকে আমাৰ মঞ্চ আগৰখন অকণমান খালী কৰি দিব বাবে আহ্বান জনাইছোঁ আমি যিহেতু বিশিষ্ট অতিথিসকলক আমি চিনাকি কৰিব লাগে গতিকে মঞ্চখন অকণমান মঞ্চ সন্মুখত আমি খালী কৰি দিব বাবে আহ্বান জনাইছোঁ আমি এবাৰ আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ বিশিষ্ট সমাজসেৱক বীৰেন্দ্ৰ বৰা ডাঙৰীয়া আমি তেওঁক চিনাকি কৰি দিয়া লগতে এখন মনোৰঞ্জন গোষ্ঠীক আপোনালোকে আদৰণি জনাবৰ বাবে সভাপতিক আহ্বান জনাইছোঁ আমি এবার অভিনেতা তথাৰ বিবেক বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি আমি তেওঁক চিনাকি কৰাই দিয়াৰ লগতে এখনি মনোৰঞ্জন জনগোষ্ঠীৰ গামোচাৰে আদৰণি জনাবৰ বাবে আমি আহ্বান জনাইছোঁ অকণমান আগুৱাই আহিব লাগে